নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আপোনালোকক জনাইছিলোৱে যে মোৰ গাটো বৰ এটা ভাল নহয় অপাৰেশ্যন এটা কৰিবলৈ লগা হ'ল সেইকাৰণে নিজৰ ভাল লগা কামখিনিও কৰিব পৰা নাই মাজে সময়ে দুটা এটা কেক বনাই থাকো হেতু কৰিব পৰা নাই কিন্তু সদায় যিসকলে মোৰ পৰা কেক লৈ থাকে তেওঁলোকে যেতিয়া বাৰে বাৰে ফোন কৰি বিচাৰি থাকে আৰু সদায় নহব বুলি ক'বলৈ অলপ দিগদাৰি লাগে সেইকাৰণে হাজবেণ্ডে ক'লে যে অলপ তেওঁ মোক হেল্প কৰি দিব আৰু আজি এটা কেকৰ অৰ্ডাৰ আহিছে হেতু মই নহব বুলি নকলো আৰু বনাই দিব পাৰিম বুলিয়ে ক'লো একেবাৰে সৰুকে আৰু সিম্পলকে বনাই দিব কৈছে সেইকাৰণে বনাই দিব পাৰিম বুলিয়ে ক'লো আৰু হাজবেণ্ডে অলপ হেল্প কৰি দিম বুলি কৈছে সেইকাৰণে বলক আপোনালোককো দেখাও কেনেকেনো মোক হেল্প কৰি দিয়ে আৰু মই যেহেতু ইমান দঙা মেলাও কৰিব পৰা নাই সেইকাৰণে তেওঁ কৰি দিম বুলি যেতিয়া ক'লে সেইকাৰণে অৰ্ডাৰটো লৈ ললো এতিয়া গেছত কেকটো পাতি দিছো এনেকেদৰে একেবাৰে গেছৰ ফ্লেমটো একেবাৰে লো ৰাখিছো আৰু এইফালে এটা বলত অলপ পানী দিছো তাৰ ওপৰত আৰু এটা বল দিম কাৰণ গৰমৰ দিনত ক্ৰীমখিনি ফেটিবলৈ বহুত দিগদাৰি হয় আৰু এটা বলত পানীৰ ওপৰত আৰু এটা বল দি এনেদৰে ফ্ৰিজত অলপ সময় থৈ দিম আৰু ব্লেন্ডাৰটোৰ কিডালো ফ্ৰিজত থৈ দিম অকমান সময় ঠাণ্ডা হ'বৰ কাৰণে বৰষুণৰ বতৰ যদিও গৰমটো আছে আৰু এটা গেছত কেকটো পাতি আহি অলপ সময় বহিছো আৰু এয়া এতিয়া কামত লগাইছো ক্ৰীমখিনি ফেটিবলৈ অলপ দিগদাৰ হয় কাৰণ মেচিনটো অলপ ৱেট আছে ব্লেন্ডাৰটো আৰু মোৰ কেকটো এনেকৈ তিনি ভাগ কৰি কাটি ললো ক্ৰীমখিনিও ফেটা হৈ গ'ল আৰু এতিয়া কেকটো ৰেডি কৰি ল'ম